অসমৰ প্ৰসিদ্ধ লোকসংস্কৃতিবিদ, বহুকেইখন গ্ৰন্থৰ প্ৰণেতা, ভাষাতত্ত্বৰ পণ্ডিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ উপেন ৰাভা হাকাচাম ছাৰ আজি আমাৰ মাজত আছে। নমস্কাৰ। এই ইউটিউব চেনেললৈ মই আজি আহিছোঁ। এই বিশেষ যিটো অনুষ্ঠান সেউজ বিপ্লৱ বা আমাৰ সেউজৰ আমাৰ পৃথিৱীখন যে লাহে লাহে গ্ল'বেল ৱাৰ্মিং বা আমাৰ এই যিটো হৈছে, কিন্তু আমাৰ গাঁৱৰ আগৰ মানুহবিলাকে যিসকল নেকি পৰম্পৰাগত জীৱন যাপন কৰিছিল, তেওঁলোকে বৰ্তমানৰ ইক'লজিকেলৰ জ্ঞান নোহোৱাকৈ কোৰ্চ নোহোৱাকৈও প্ৰত্যেকক বিশেষকৈ আমি এতিয়া বিয়াৰ বতৰ, মই লোকবিশ্বাসৰ কথাৰ ক'লে লোকাচাৰো কৈছোঁ। এতিয়া বিয়াৰ বতৰৰ কলৰ পটুৱা বা কলৰ দনাৰ ব্যৱহাৰৰ পৰা কলপাতৰ ব্যৱহাৰৰ পৰা ৰভাৰ চালি দিয়ালৈকে এই ধৰণৰ বস্তুটোৰ কোনো কিছুদিন পিছত আকৌ আমাৰ অঞ্চলত সেই পেলনীয়া কলবিলাকে আকৌ সংগ্ৰহ কৰি থৈ শুকাই থৈ পেলাই কলাখাৰ প্ৰস্তুত কৰিছিলে। তাৰে আকৌ চাবোনজাতীয় নাথাকোঁতে কাপোৰ কানি মানে সিজাইছিলে, ধুইছিলে, তেনেকুৱা। গতিকে বৰ সুন্দৰ এটা ব্যৱস্থা। কিন্তু এতিয়া এখন বিয়াত এতিয়া আমি যিবিলাক আমাৰ এই পলিথিন জাতীয় বস্তু বা যিবিলাক আমাৰ এতিয়া এই থাৰ্মকলৰ নিচিনা যিবিলাক পৰ্টেবল যিবিলাক ডিছপ'চিবল ডিছ বা অন্যান্য আহিছে, এই গোটেইবোৰ বস্তুৱে আচলতে একেবাৰে পিকনিক স্পটতো তেনেকুৱা ধৰণৰে পাইছে। গতিকে কেতিয়াবা কি কৰা হৈছিলে, কিছুমান মানুহে লোকবিশ্বাসত দোহাই দি কিছুমান প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰিছিলে। মই এটা একেবাৰে আমাৰ অঞ্চলৰ কথা এইমাত্ৰ মনত পৰিছে দেই, যে সাধাৰণতে আমাৰ যিসকলে ছুইমিং পুলত কৰি থাকে, যে মাজে মাজে কিবা ঔষধ দি থাকিব লাগে, কিন্তু এতিয়া গাঁৱৰ মানুহবিলাকে ধৰকচোন বৰ মানে আনহাইজিনিক যেন ভাবিব পাৰে, কাপোৰ আচৰা দেখা পাওঁ, তাৰে খোৱা পানী হিচাপে ব্যৱহাৰ কৰে, গৰু আদিয়েও ধুৱায়, তেনেকুৱা কিছুমান বৰ প্ৰদূষিত কিছুমান অঞ্চলত আছে। কিন্তু আমাৰ অঞ্চলত জনজাতীয় অঞ্চলত মই জনাত নদীতো যদি গা ধুৱতে মানে মই আজি ক'বলৈ মন গৈছে যে আচলতে আমাৰ আজিকালি নৈপৰীয়া ঠাইবিলাকত মল মূত্ৰ ত্যাগ কৰে, মানুহে লেট্ৰিন কৃত্ৰিমভাৱে সৃষ্টি কৰে। এইটোতো অকণমান বাহিৰৰ কালচাৰ। আমাৰ মানুহবিলাক কেতিয়াও নদীৰ ঘাটত বা তেনেকুৱাত, বিশেষকৈ পাহাৰীয়া জান জুৰিবিলাকৰ তেনেকুৱা হ'লেতো ওপৰত গা ধুই থাকিলে তলৰ মানুহে কেনেকৈ খালেহেঁতেন। তেনেকুৱা ক্ষেত্ৰতে আমাক কৈছিলে যে কোনোবাই প্ৰস্ৰাৱ লাগিলেও কৰিলে কিবা এটা বেমাৰ হ'ব, এনে হ'ব তেনে হ'ব, এই যে ভয় খুৱাই থয়, সেইটোৱে ইনডাইৰেক্টলি মানে আচলতে এই গা ধোৱা পানীত, পুখুৰীত বা ক'ৰবাত যে এইবিলাক কৰিব নাপায়। গতিকে আমি যদি এনেকুৱা যদি বিচাৰোঁ, আমাৰ যিবিলাক লোকবিশ্বাস বা লোকাচাৰটো একো ডাঙৰ কথা নহয়। পৰম্পৰাগতভাৱে আমাৰ পূৰ্বপুৰুষে, আমাৰ মা বা আমাৰ বাইদেউ বা আমাৰ ককাহঁতে আমাক এই পায় নাপায়, কোনো ধৰ্মীয় বাধা নাই, এনে কৰিব পায়, এনে কৰিব নাপায়। এই পায় নাপায়ৰ মাজেদি এতিয়া ধৰক মই এটা কথা আৰু মনত পৰিছে, বহুত ঠাইত আছেও যে ডিঙিত অকস্মাত যদি বিষ হয়, ডিঙিত বিষ হ'লে আমাৰ অঞ্চলৰ কথাই কৈছোঁ, মই গোৱালপাৰা অঞ্চলৰ ৰাভাসকলে আৰু আন জনগোষ্ঠীৰ মাজতো মই পাইছোঁ যে গোবৰত থুৱাই পালে তেনেধৰণৰ হয়, বা চুলি খাই পালেও তেনেকুৱা ডিঙি মানে বিষাই বুলি কয়। গতিকে সেইটোৰ কাৰণে সাধাৰণতে কোনোবাই যদি মানে অসাৱধানবশত হৈও গোবৰত থুৱাই পায়, তেওঁ লগে লগে কিছুমান ঠাইত তামোল পাণৰ মান ধৰে। আমাৰ বহুত মই জনাত চিপাঝাৰ অঞ্চল বা অন্যান্য ঠাইত তামোল পাণেৰে মান ধৰে, যে মই এনেকুৱা। তাৰমানে মান ধৰাই নহয়, তাৰমানে সদায় সাৱধান হয় যে তেনেকুৱা ঠাইত থুক একাৰ পেলাব নালাগে। তাৰমানে বাটত যাওঁতে থুক একাৰ পেলাব নোৱাৰা ধৰণৰ কথাটো তাতো সোমাই আছে। গতিকে আমি গোটেই পৰিৱেশ যে প্ৰদূষণৰ পৰা মুক্ত হ'বৰ কাৰণে আমাক নানান ধৰণৰ এনেকুৱাকৈ কোৱা হৈছে, যে পুৱা গধূলিৰ কথাও কেতিয়াবা কৈছে যে এনে কৰিব নাপায়, এনে কৰিলে তেনে হ'ব, তেনে কৰিব নাপায়। গতিকে মই ভাবোঁ আমাৰ এইবিলাকতো বৰ্তমান হয়তো বিজ্ঞানসন্মত অবৈজ্ঞানিক অন্ধবিশ্বাস বা কিবা কিবি ক'ব পাৰে, কিন্তু তাৰ যদি অকণমান ভালকৈ যদি ব্যাখ্যা কৰে, বিশেষকৈ কৰোণা বা ক'ভিড মহামাৰীৰ সময়ত এটা কথা পৰিলক্ষিত হৈছে যে আমাৰ মহাপুৰুষীয় পৰম্পৰাত বিশেষকৈ বা বহুত জনগোষ্ঠীয় ঠাইতো যে ৰাইজৰ যিসকল বিলনীয়া
বা মাহ প্ৰসাদ যিসকলে বিলায় তেওঁলোকে মুখত গামোচা বান্ধি লৈছিলে আৰু এইটোতো পূৰা এতিয়া প্ৰমাণিতই হৈছে যে এই বস্তুটো মাস্ক জাতীয় বস্তুটো আমি ঘৰতো আনকি এতিয়া এনেকুৱা হৈছে যে স্বামী স্ত্ৰীও একেলগে শুৱাও আৰু বিশেষকৈ মাস্ক লৈয়ে শুব লগা ধৰণৰ কথা নিচিনা হৈছে কাৰণ কাৰ দ্বাৰা সংক্ৰামিত হৈ ক'লৈ যায় আৰু আমাক যে কোৱাইছিলে বাহিৰৰ পৰা আহিলে গা ধুব লাগে বিশেষকৈ মৰিশালিৰ পৰা আহিলে জুইত সেক দিয়াৰ পৰা বা বিশেষকৈ বড়ো কছাৰী আদি তিতা শুকতা চবাবলৈ দিয়া আদি এইবিলাকতো এতিয়া প্ৰমাণ পোৱা গৈছে যে এইবিলাকে আচলতে জাম নষ্ট কৰা আৰু গোবৰেৰে ঠাই লিপা মোচা কৰাটো এতিয়া প্ৰমাণিত হৈছে গোবৰ যে কিমান বীজাণুনাশক গতিকে আচলতে সেই আমাৰ যিবিলাক পৰম্পৰাগত লোকবিশ্বাস আনকি বিশেষকৈ মৰাশ সৎকাৰ কৰা ঠাইৰ পৰা আহিলেও কিছুমান নিয়ম নীতি মানি চলিব লগাটো তো এতিয়া আমি গমেই পাইছোঁ নিজৰ একদম ঘনিষ্ঠ আত্মীয় সম্পৰ্কীয় লোকৰ ক্ষেত্ৰতো কৰোণা বা কিবা হ'লে আমি কেনেকৈ আনটাচেবল হৈ থাকিবলগীয়া হৈছে গতিকে কি বেমাৰত কি ধৰণৰ মানুহ এগৰাকী মৃত্যু হয় গতিকে সেই বস্তুটো কোনেও নিবিচাৰে গতিকে স্নান আদি কৰাই তেওঁলোকক বিশেষকৈ বেলেগ বেলেগ মাহ হালধিৰে স্নান কৰায়ো তেনেকুৱা মৃতকক সৎকাৰ কৰাও বহু জনগোষ্ঠীৰ মাজত আছে গতিকে মই এই তাতো হৈছে এটা জন্মৰ লগতো সেই একে ধৰণৰ কথা এই প্ৰসূতি মাতৃক জাল খোৱাৰ পৰা আৰম্ভ কৰি আনকি এতিয়া ধৰক আমি আইৰণ টেবলেট বা এই মানে গৰ্ভৱতী বুলি গম পোৱাৰ লগে কিবা কিবি চৰকাৰে আঁচনি লৈছে কিন্তু আগৰ মানুহবিলাকে কিছুমান নিয়ম নীতি পালন কৰিবলৈ আনকি সুপ্ৰসৱৰ কাৰণে শুনামতে আৰু কিছুমান ডক্তৰেও কৈছে যে ঢেঁকী দিয়াৰ নিচিনা কামটোৱে বহু ক্ষেত্ৰত সুপ্ৰসৱৰ ক্ষেত্ৰত মানে সহায় কৰিছিল বুলি কয় কিন্তু আজিকালি প্ৰায় তেনেধৰণৰ হয়তো আজিকালি চাইক্লিঙো হয়তো ঢেঁকী দিয়াৰ কাম কৰিব কিন্তু আজিকালি বহুত গৃহিণীসকলে বা বহিয়ে থাকে কাৰণে প্ৰায়বোৰেই চিজাৰিন অপাৰেশ্যন হয় গতিকে তাতো যে কিবা এনেকুৱা পায় তেনেকুৱা নাপায় যে কৈছিলে সেইখিনিও বহু ক্ষেত্ৰত স্বাস্থ্যবিধি সন্মত হয় গতিকে তেনেধৰণৰ এটা আমি যদি চাওঁ জন্ম মৃত্যুৰ কথা ক'লোঁ বিবাহৰ সময়তো তেনেকুৱাকৈ বা যিকোনো ব্ৰত পালন কৰি থাকিলে যিসকলে শ্ৰাদ্ধ আদিৰ কাৰণে কি ৰাখে কাম ৰাখে তেওঁলোকে সাধাৰণতে এক বস্ত্ৰ হৈ থাকিব লাগে ঠাণ্ডা খালে ক্ষতি হ'ব পাৰে তাৰ কাৰণে ধৰক কটাৰী বা কিবা জাতীয় বস্তু লৈ থাকিব লাগে আৰু বাহিৰত যাবও নিদিয়ে ৰাতি আদি আনকি গৰ্ভৱতী নাৰীসকলকো কিছুমান কাম কৰাৰ পৰা বাধা দিয়ে কিছুমান বাৰু অলপমান বিজ্ঞানসন্মত নোহোৱা যেন ভাবিব পাৰে যে মৰাশ সৎকাৰ কৰা ভাগ ল'ব নোৱাৰে আনকি স্বামীও ভাগ ল'ব নোৱাৰে তাৰমানে এইটোতো কৈছে যে সেই সময় মন প্ৰাণ সুস্থ সন্তান মানে লালন পালন কৰাৰ ক্ষেত্ৰত মহাভাৰতৰ এই অভিমন্যুৰ আখ্যানে হওক যিয়ে নহওক বা আমি যদি কওঁ আমাৰ বুদ্ধদেৱৰ মাতৃয়ে সপোন হাতীত দিশাটো বৰ মংগল বুলি গতিকে আমাৰ বহুতে লাৰুৱা গোপাল বা বাল্যকালৰ শিশু কৃষ্ণৰ ফটো আদি ৰাখি থ'ব লাগে কিবা লাগিব তাতে হৰৰ জাতীয় ভূত প্ৰেতৰ কাহিনীবিলাক আজিকালি ফিল্মবিলাক চাব নাপায় কিন্তু সেই সময়ত কৈছে যে তেনেধৰণৰ মানে বাহিৰত চক খাব পাৰে ভয় খাব পাৰে কাৰণ তেনেকুৱা সময়ত যে অকলে যাবলৈ নিজান দুপৰীয়া যাব নাপায় মৰিশালিত যাব নাপায় বুলি কোৱাটো এইটোও প্ৰমাণ হৈছে এতিয়া মৰিশালিত ভাল মানুহ মানে গ'লে আমাৰ অঞ্চলত ভূত প্ৰেতে কিবা এটা দত ভূত প্ৰেত বাঘ কিবা কিবিয়ে মানুহ পথভ্ৰষ্ট কৰাই বুলি কয় কিন্তু এতিয়া প্ৰমাণিত হৈছে যে মানুহৰ লাওখলা বা তেনেকুৱা ঠাইত ফচফৰাছে আচলতে বায়ুৰ লগত ঘৰখন হৈ পেলাই এক ধৰণৰ সেই আমি যে ধনগলৈ বুলি কওঁ ধনগলৈতো ডাইৰেক্ট মানুহক যদি কি হ'লেও সংস্পৰ্শলৈ আহে হয়তো অচেতন হৈ যাব পাৰে গতিকে সেইবিলাক কথা আমাৰ লোকবিশ্বাসৰ লোকাচাৰৰ কথা গতিকে সেইবিলাক যে বিজ্ঞানসন্মত হয়তো আমি পাইছোঁ হয়তো কেতিয়াবা বৰ বেছি উত্তেজিত হৈ পেলাই কেতিয়াবা কি হয় নাপায় বস্তুটো ইমান বেছি হয় যে ল'ৰাৰ ক্ষেত্ৰত হ'লে পায় ছোৱালীৰ ক্ষেত্ৰত হ'লে কিয় নাপায় ঘৰত সুহুৰি বুজাব নাপায় ক'ৰবাত দুৱাৰ মুখত থিয় হৈ থাকিব নাপায় বা কিবা কিবি ক্ষেত্ৰত মহিলাৰ ক্ষেত্ৰত নাৰী সন্তানৰ ক্ষেত্ৰত ইমান বেছি নাপায় কয় কিন্তু পুত্ৰ সন্তানৰ ক্ষেত্ৰত ইমান নকয় এনেধৰণৰ হয়তো বিজ্ঞানসন্মত কোনো কাৰণ নাই হয়তো কিন্তু বহুত ক্ষেত্ৰত আমাৰ যিবিলাক পৰম্পৰাগতভাৱে আমি মানি অহা যিবিলাক সামাজিক লোকাচাৰ
বা লোকবিশ্বাস বা আমাৰ যিবিলাক আছে একেবাৰে মই ভাবোঁ যিমানে বিজ্ঞান মানে আমি আধুনিক জীৱন যাপন কৰিছোঁ তাৰ সেইবিলাকৰ একেবাৰে অপ্ৰাসংগিক হৈ যোৱা নাই বহু ক্ষেত্ৰত তাক যদি অকণমান আমি আমাৰ যুগোপযোগী কৰি লওঁ তেতিয়াহ'লে চাগে মই ভাবোঁ এইবিলাক বিশ্বাসে এইবিলাক লোক সংস্কৃতিয়ে চাগে আমাক বিজ্ঞানৰ লগত চলি যাবৰ কাৰণে চাগে আমাক কি কৰিব এতিয়া ধৰক এই আৰু এটা বস্তু মোৰ ঘপককৈ মনত পৰিছে ধৰক পৰীক্ষাৰ সময়ত বহুতে শূন্য বা লাড্ডু মানে 0 পাব বুলি কণীও নাখায় আলুও নাখায় এনেকুৱাতো চাগে অকণমান অন্ধবিশ্বাসে কিন্তু কিছুমান ক্ষেত্ৰত হয়তো তাৰ কিবা ভাল ফলো থাকিব পাৰে যে সেই সময়ছোৱাত হয়তো কণী জাতীয় বস্তু খালে কিবা এটা হ'বও পাৰে তেনেকুৱাও হ'ব পাৰে কিন্তু মই সেইকাৰণে ভাবোঁ যে একেবাৰে আৰু এনেতো ভাবিবলৈতো দেৱ দেৱী নায়েই যে আমি বিদ্যাৰ নামত সৰস্বতীক আমি ইমান পূজা পাতল দিওঁ কিন্তু আমি ভাল ৰিজাল্ট কৰা নাই বা বিশ্বকৰ্মাক আমি ইমান মানুহ কিন্তু গাড়ী আমাৰ এক্সিডেণ্ট হয় কিন্তু যিসকলে ইঞ্জিন প্ৰস্তুত কৰিছে তেওঁলোকে বিশ্বকৰ্মা নামৰ দেৱতাক নামানে বা যিসকলে আমাতকৈ বেছি বিজ্ঞানী বা শিক্ষাবিদ বা সাইণ্টিষ্ট তেওঁলোকে হয়তো সৰস্বতীৰ নিচিনা দেৱীক নামানে কিন্তু আমি যদি ভাবিয়ে ল'লোঁ সৰস্বতী বুলি আছে বুলি কোৱাৰ কাৰণে যে আমি ফাং ফুং নকৰোঁ মা দেউতাক দেখুৱাই কোৰ্চৰ কিতাপ পঢ়িছোঁ মনে মনে উপন্যাস বা এই ফেচবুক কৰি আছোঁ এনেকুৱা বস্তু যদি আমি ভাবি লওঁ যে সৰস্বতী আমাৰ সন্মুখত আছে অলপমান হ'লেও সেইটো পজিটিভ গতিকে কিছুমান বস্তুটো মই ভাবোঁ যে দেৱ দেৱীৰ অস্তিত্ব মানি লোৱাটো নিজৰ প্ৰতি জনজাতিৰ কাৰণে দেৱ দেৱী বেলেগ আৰু আমাৰ হিন্দুৰ কাৰণে বেলেগ মুছলমানৰ কিন্তু ইষ্ট দেৱতা আছে তেওঁলোক সৰ্বজান্তা সৰ্বনিয়ন্তা তেওঁলোকে চব চাই আছে এই বস্তুটো ভাবি ল'লে আমাৰ সামাজিক যিবিলাক বিশৃংখল বা আমি পিতৃ মাতৃ বা জ্যেষ্ঠজনৰ প্ৰতি যিবিলাক সন্মান প্ৰদৰ্শন কৰিব লাগে নহ'লে আমাক পাপে চুব এই কথাটো পাপেটো আৰু যমৰজাই আমাক গৈ কি শাস্তি দিয়ে নিদিয়ে নাজানো কিন্তু আমি চকুৰ আগতে আমি যদি মোৰ মা দেউতাক যদি আমি যদি সন্মান নিদিওঁ টৰ্চাৰ কৰোঁ মোৰ ল'ৰা ছোৱালীয়ে মোক কি সন্মান দিব আৰু তাৰ কাৰণে এটা সাধু কথাই আছে কাঠৰ কাঁহী প্ৰস্তুত কৰি ককাকক খোৱা দেখা পাই পেলাই ল'ৰাটোৱে আৰু এটা কাঠৰ কাঁহী প্ৰস্তুত কৰিছিল দেউতাকে সুধিলে তুমি কিয় কৰিছা তুমি বুঢ়া হ'লে তোমাক খুৱাব লাগিব নহয় এই যে বৰ্তমান বৃদ্ধাশ্ৰমত যে আমি পঠাবলৈ ধৰিছোঁ গতিকে এইবিলাক ক্ষেত্ৰতো আমি আমাৰ লোকবিশ্বাস লোকাচাৰ পৰম্পৰাই কেতিয়াও নকয় যে আমাক জন্ম দিছে তেওঁলোকে এটা সময় অথৰ্ব হ'ব তেওঁলোকক চোৱা চিতা কৰাটো আমাৰ কৰ্তব্য এই জীৱ জন্তুও হয়তো নিজৰ মানে কি ক'ব যে কাউৰী এটা বা বান্দৰ এটা মৃত্যু হ'লেই মৰিলেই তেওঁলোকে হয়তো মানে সভা পতাৰ নিচিনাকৈ কৰে গতিকে আমিও যে আমাৰ ওচৰ চুবুৰীয়া কোনোবা আত্মীয় লোকৰ মৃত্যু হ'লে যে বৰতীয়া দিয়াৰ চলেৰেই হওক বা সমবেদনা জ্ঞাপন কৰাৰ কাৰণে আজিকালি যে আমি যিবিলাক আমি হোৱাটছএপত বা কিবাত হয়তো RIP লিখাতে বহুতে ভাবিব পাৰে ইমান সময় নাই যদি আপুনি আমাৰ সমবেদনা জ্ঞাপন নকৰি ল'ব এইবিলাক কিন্তু ভুল কথা কাৰণ চাই যাওঁতে কিবা এটা লিখিব লাগিলে মই নিজে কওঁ যে কিবা এটা যদি লিখিব লাগে আপোনাৰ বহুত সময় লাগে যে তেওঁ মোৰ কি হয় সেই মানুহজনৰ বিষয়ে ভাবিব লাগিব যে তেওঁ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু পৰিয়ালৰ কি মানে সমবেদনা জ্ঞাপন কৰিছোঁ আৰু সন্তপ্ত পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছোঁ ইমানৰ কাৰণে হয়তো আমাৰ হাতত সময় নাথাকিবও পাৰে কিন্তু চাই যাওঁতে যদি RIP লিখি থলোঁ বা ওম শান্তি কৰি দিলোঁ সেইটো ভাবিব লাগিব কাৰণ তেনেকুৱা যদি ভাবে আমাৰ বুঢ়া আঙুলি দেখুৱাটো আমাৰ অসমীয়া বা উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় লোকৰ ক্ষেত্ৰত বুঢ়া আঙুলিটো অপমানসূচক আৰু পাশ্চাত্যৰ ক্ষেত্ৰততো বুঢ়া আঙুলিটো থামছ আপ মানে শুভেচ্ছা থামছ ডাউনটোহে তেওঁলোকৰ কাৰণে গৰিহণাযোগ্য গতিকে আমি যে লাইক কৰি আছোঁ বুঢ়া আঙুলি দেখুৱাইছোঁ গতিকে এই বস্তুটো যদি আমাৰ যদি মানসিকভাৱে যদি আমি এইটো আমাৰতো বেয়াটো আমিহে মানে ঘণ্টা কৰিবি বুলি ক'লে বেয়া হ'ব কিন্তু আমি যিটো জগতৰ লগত অভ্যস্ত হৈছোঁ সেইটো আমি
ব্যৱহাৰ কৰিবই লাগিব কাৰণ সেইখিনি কথাটোতো আমি যদি মানি নলওঁ মই ভাবোঁ যে এইটো আমাৰ আমাৰ পৰম্পৰা আঘাত হোৱা বুলি যদি ভাবি লয় মই ভাবোঁ সেইটো নাই কাৰণ সময় আমাৰ হাতত নাই কম সময়ৰ ভিতৰত যেনেকৈ চুপ বুলি কোৱাৰ লগে লগে কেৱল এনেকুৱা মাত্ৰ ক'লেও আমি বুজি পাওঁ এইবিলাক বস্তুটো আমাৰো নিজৰ আছে এতিয়া মই এটা মাত্ৰ আৰু এটা লোকাচাৰৰ কথা কওঁ কেৱল ৰাভা বুলি নহয় মই বহুত ঠাইত আছোঁ একেলগে ভাত খালে ৰাইজৰ মোৰ কালি আজি অভিজ্ঞতা এটা হ'ল যে বহুতে কি হয় অচিনাকি মানুহ হ'লেও এখন টেবুলত 4জন বিয়াত যদি ভাত খায় যে মানে সেই আন এজনে খাই থকা অৱস্থাত উঠি নাযায় আনকি এই ৰাইজৰ সভাত বহি থাকোঁতে কোনোবাই যাব লাগিলে বা মিটিং চলি থাকিলে সভাপতি মাত দিয়ে যে বাহিৰত যায় এটা সজুৰতা তেনেকুৱাকৈ অকণমান চাপৰি পেলাই এনেকুৱা ধৰণৰ হাত আগুৱাই পেলাই যোৱাটোৱেতো মই জনজাতি মদৰ মেলতো জনজাতিসকলেও কৰে আৰু বেলেগতেও কৰে তাৰমানে দপদপাই মানে উঠি নাযায় গতিকে তেনেকুৱা পৰম্পৰাটো কিমান এটা সুন্দৰ এটা পৰম্পৰা মই ভাবোঁ যে সেইবিলাকতো আজিকালি আমাৰ ল'ৰা ছোৱালী হয়তো আমি শিকাব পৰা নাই পাশ্চাত্যৰ বেছিকৈ আমি শিকিছোঁ পাশ্চাত্যৰো লাগিব কিন্তু আমাৰ বস্তুও যদি আমি আৰু এইবিলাক শিকোৱা বস্তু নহয় এনে আমি জানো মাৰ পৰা বাইদেউহঁতৰ পৰা দাদাহঁতৰ পৰাই আমাৰ বা শিক্ষকৰ পৰাই ছাত্ৰই শিকে যেনেকুৱাকৈ আমি কাৰোবাৰ ভৰিয়ে লাগে চৰি বুলি ক'ব জানো তেনেকুৱাকৈও আমাৰো নিজৰো এটা পৰম্পৰা আছিলে গতিকে কেতিয়াবা অকস্মাত আগৰ মানুহবিলাকে টিক কৰিলে সত্য তিনি সত্য বুলি কোৱা কথাটো সেইবিলাক কথাটো কেতিয়াবা কি হয় মানুহক কৈ থাকোঁতে কিছুমান কথা মোৰ কিবা কিজানি কাম ৰুয়ে থাকিল নেকি মই ইয়াতে বহুত আড্ডা মাৰি আছোঁ গতিকে এনেকুৱা কিছুমান বস্তুও হঠাৎ এইবিলাক পৰম্পৰাই মানে মনত পেলাই দিয়ে আমাৰ অঞ্চলত চৰচৰণি খালে এই কিবা মনত পেলাইছে দেই কিছুমান কয় বদনাম লৈছে দেই সেই কথাটো ভাবিলেও কেতিয়াবা মানে অকণমান গম পাই যাওঁ যে কিবা মোৰ আধৰুৱা হৈ থাকিল নেকি মই যে ইয়াত দিনটোৱে থাকিলোঁ গতিকে তেনেকুৱা কিছুমান লোকবিশ্বাস লোকাচাৰ তেওঁ খনাৰ নামত যাত্ৰাৰ কালত বাওঁফাল সোঁফাল কিবা কিবি ধৰণৰ দেখাটো কিমান সঁচা কিমান মিছা মই নাজানো কিন্তু কিছুমান ক্ষেত্ৰত অলপ এটা মেকুৰী এটা গাড়ী চলোৱাৰ ক্ষেত্ৰত হঠাৎ মেকুৰী দেখিলে চবেই হিন্দু মুছলমান যিমান আছে যে গাড়ী ষ্টাৰ্ট বন্ধ কৰিব লাগে আৰু অলপ পিছুৱাব লাগে সেইটোৰ বোলে কিয় কাৰণ এজনে ব্যাখ্যা কৰিলে যে আচলতে এটাই নহয় মেকুৰী থাকিলে দুটামান থাকিব পাৰে গতিকে এন্ধাৰত মিলি থাকে গতিকে কিবা কাৰণত ষ্টাৰ্ট বন্ধ কৰা মানে প্ৰকৃতি মানে এই যে হাতী বা বনৰীয়া জীৱ জন্তু যেনেকুৱাকৈ এটা কৰিডৰৰ মাজেদি অহা যোৱা কৰে আমাৰ গাঁও বা বেলেগ ঠাইতো মেকুৰী আদিয়ে তেনেকুৱা অহা যোৱা কৰিব পাৰে গতিকে সেইখিনি যে আমাক কৈ থৈছে তেতিয়াহ'লে আমাক এটা সাৱধান হয় যে আমাৰ স্পীড হয়তো বাঢ়িছে অলপ সাৱধান হোৱাটো ভাল গতিকে প্ৰত্যেকটো বস্তুৰে ভাবিবলৈ গ'লে এইবিলাক বিশ্বাসৰ কিবা এটা অন্ধবিশ্বাস বা কোনো যুক্তি নাই বুলি ভাবে কিন্তু মই ভাবোঁ যে যুক্তি নাথাকিলেও সাৱধান হোৱাৰতো একো মৰণ নাই তাৰমানে আমি ক'ৰবাত উৰি যে যাব লাগিব তেনেধৰণৰ কথা নাই ৰুইতো যাব পাৰি তেনেধৰণৰ কথা গতিকে মই সেইকাৰণে মই ভাবোঁ আমাৰ পৰম্পৰাগত লোকবিশ্বাস লোকাচাৰ যিটো আমি মানি আহিছোঁ শুনি আহিছোঁ সেইবিলাক একদম অমূলক অবিজ্ঞানসন্মত বুলি নকৈ তাৰো কিবা চাগে আমাৰ উপকাৰিতা আছে নেকি বা যুগৰ লগত আমি খাপ খুৱাই ল'ব পাৰে নেকি মই ভাবোঁ তেনেকুৱা দৃষ্টিৰে চাব লাগে